অসম্ভৱ বুলি একো নাই। পৃথিৱীত যিকোনো কামেই সম্ভৱ হ'ব পাৰে, আমি এই বিগত সময়ছোৱাত দেখিছোঁ। ইয়াত যিসকল অভিভাৱক আছে, আপোনালোকৰ প্ৰতি মোৰ অনুৰোধ এইটোৱেই, আপোনাৰ ল'ৰাটোক, আপোনাৰ ছোৱালীজনীক অকল চোকা কৰাতকৈ, মেধা কৰাতকৈ এতিয়া সময় সলনি হৈছে। সকলোতে আপুনি তাইক উস্তাদ হ'ব পৰাকৈ যিটো গুণ লাগে, সেই গুণখিনি আপুনি দিয়াৰ চেষ্টা কৰক। নতুন যিটো আমাৰ এডুকেশ্যন ছিষ্টেম, নিউ এডুকেশ্যন পলিচি NEP যিটো আহি আছে 2023 পৰা যিটো কাৰ্যকৰী হ'ব, সেই নিউ এডুকেশ্যন পলিচি আমাক যিখিনি শিকাব, তাৰ বহিঃপ্ৰকাশ আওপকীয়াকৈ আপোনালোকৰ ইয়াত আজি আৰম্ভণি হৈছে। কেনেকৈ জানে? নতুন এডুকেশ্যন যিটো আমাৰ ব্যৱস্থা, এই 2023 চনৰ পৰা যিটো প্ৰৱৰ্তন হ'ব এতিয়া, তাত মূল যিকেইটা উপাদান, যিটো সাৰমৰ্ম, প্ৰথমটো হৈছে কিবা এটা জনা, কিবা এটা শিকা। অকল বিদ্যালয়লৈ গ'লে নহ'ব, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক কিবা এটা জানিবই লাগিব, কিবা এটা শিকিবই লাগিব, প্ৰথমটো চৰ্ত। দ্বিতীয়, কিবা এটা জানি, কিবা এটা শিকি, কিবা এটা কৰা। দ্বিতীয়টো, কিবা এটা কৰা। তেওঁ জানিলেই নহ'ব, তেওঁ শিকিলেই নহ'ব, তেওঁ কিবা এটা কৰিব লাগিব। তৃতীয়, কিবা এটা কৰিলেই নহ'ব, তেওঁ কিবা এটা কৰি হ'ব লাগিব। তৃতীয়টো, কিবা এটা হোৱা, কিবা এটা জনা। 1, 2, তেওঁ কিবা এটা কৰা। 3, কিবা এটা হোৱা। নতুন শিক্ষানীতিয়ে মানুহৰ মাজত জীয়াই থকা, মানুহৰ কাৰণে জীয়াই থকা, সমাজৰ কাৰণে জীয়াই থকা, সমাজত জীয়াই থকা, এই কথাকেইটা শিকাইছে। আৰু এই স্পৰ্টছ একাডেমীটো সেইটোৱেই আপুনি পাব। ইয়ালৈ আহি কি শিকিব? কিবা এটা শিকিব, কিবা এটা জানিব লাগিব। কিবা এটা শিকি, কিবা এটা জানি তেওঁ কিবা এটা কৰিব লাগিব। ইয়াতো কিবা এটা কৰি তেওঁ কিবা এটা হ'ব লাগিব, আৰু কিবা এটা হৈ চতুৰ্থটো তেওঁ সমাজত জীয়াই থাকিব লাগিব।